আপোনালোকে চাওক গাড়ী একলা হ'লে কেনেকৈ দেখায় 9999 হৈছে 9999 পাৰা নাই আমাৰ পুৰা একলা ইফালি তাৰমানে মোক মই বিপদত পৰা বুলি মোক খবা সি হেলমেট চেলমেট ৰখি আছে। আজি মানে বন্ধুসকল গাড়ীখন বহুত দিন মূৰত উলিয়াই লৈ আহিছোঁ। মানে গাড়ীখনৰ 1,00,000 কিলোমিটাৰ হ'ব আজি। এতিয়া বৰ্তমান মোৰ গাড়ীত কিলোমিটাৰ হয়তো 9998 হৈ আছে আৰু অলপ পিছতে মানে 9999 হ'ব আৰু তাৰে পিছতে হ'ব 1,00,000। আৰু এইফালে আমাৰ বানপানী হৈছে গাঁৱত, পূৰা মাছ মৰা মানুহ ভিৰ, পানী দেখাই পাইছে আপোনালোকে, পূৰা বম বানপানী। আৰু একফালেতো একদম ৰাস্তা ডুবিয়ে গৈছে, অহা যোৱা কৰাৰ কোনো কণ্ডিশ্যনেই নাই। এতিয়া পূৰা জাল মাৰি আছে, মাছ খাই আছে টেনশ্যন নহকে। এফালে চলি আছে খেলা, আমাৰ এখন ফিল্ডত পূৰা খেলা চলি আছে। তো বলকচোন আজি ভিডিঅ'টো পূৰা একদম ধামাকা হ'ব যাই আছে। আপোনালোকে মোৰ লগত পূৰা জুচিলা এনজয় এটা কৰক। তো চলো। I grew up in a place where they told you what to chase. 999 chalo na gari. But I didn't like their way. Had to fight and misbehave. Had to find a way to change. Had to leave to find my way. Caught up in a daydream. I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place. See, cause everybody wanna tell you bad things. What could go তো গাইস পুরা বৰষুণ বতাৰ পুৰা বানপানীৰ মাজত বৰ্তমান বাইক ৰাখি দিছোঁ। এফালে আমাৰ ভাগিন মানে মাছবাত যাব। তো মই অলপ ষ্টেচনত থোৱাৰ কাৰণে যাই আছোঁ। গাড়ীখন আজি 2 দিন ধৰি চলোৱা নাই, মানে এটা ব্লগ বনাই পেলাই বোলো 100K হৈ আছে মোৰ আজি গাড়ীৰ কিলোমিটাৰ। ব্লগ এটা বনাই কিনে আপোনালোক দেখাবৰ কাৰণে বৰ ইচ্ছা আছে। তো আজি মই ফাইনেলি দেখাব লৈছোঁ। এসা পুরা 99999 ওয়াও, পুরা 3 বছৰত গাড়ী পুৰা 1,00,000 কিলোমিটাৰ চলিল। আচৰিত, মানে মই নিজে ভাবিব পৰা নাই ইমান যে মই চলাইছোঁ। ঠিক মই একলাই চলাইছোঁ গাড়ীখন, বেলেগ কাৰো চলোৱা নাই ন। মই চলাইছোঁ মাজে মাজে 1 কিলোমিটাৰ 2 কিলোমিটাৰ চলাইছোঁ, কিন্তু বাকী যিমান চলাব লাগে মই চলাইছোঁ, একলাই চলাইছোঁ। একচুৱেলি মোৰ য'তেই ঘূৰি ফুৰা আপোনালোকে জানে, সেইকাৰণে ঘূৰি থাকোঁ। আৰু ঘৰত কিবা এটা পূজাও আছিলে যে সেইকাৰণে ফটা লাগি আছে। তো চাই থাকক 100K চেলিব্ৰেশ্যন ইন বাইক। বাছ আপোনালোকে চাওক গাড়ী 1,00,000 হ'লে কেনেকৈ দেখায় বাইকত। 9999 হৈছে 9999। একলা তো গাইস ফাইনালি 1,00,000 বাইকত। কিলোমিটাৰ তাক লৈ দিয়া মন্তব্য নেতা নাই। झूठ बोल रहा है ये लेके मारा ना हमारे घर यहाँ तो। हाँ पूरा 1,00,000 फाइनली प्रीमियम। हाँ फाइनली आई पाई गेलो रंगिया स्टेशन। তার তাই মতে গাড়ি যাব সিঁড়ি পার হয়ে গেছি জমান না যাও। হ্যাঁ তুমি বই লবা, বাই বাই। তো গাইছ এইটো হৈছে আমাৰ ৰঙিয়া ষ্টেচনটো কেনেকুৱা লাগছি যিসকলে দেখা নাই আৰু যিসকলে দেখিছিও কমেণ্ট কৰি একবাৰ জনাবচোন। খুব মজা লাগে ষ্টেচন। পানী চাওক গাইছ, পানী ৰঙিয়াৰ বানপানী হয় ৰঙিয়া।
দেখিছে পুরা রাস্তাত পুরা একদম স্কুটি চাওক ইস ৰাম পানী আমাৰ ভাইটি এটা লগ পাই গৈছো I am sorry, Babu. চল আইতে গৈছো ৰাস্তাৰ উন্নতি হয় কিয় আকৌ ৰাস্তাৰ বন্ধ ৰাস্তাটো যি উন্নতি হলাই হয় নেকি ৰবা তুমি উন্নয়নৰ বিষয়ে কি কবা নতুনকে তো চাকৰি পাইছো अरे कहना क्या चाहते हो আৰু বিশেষকে ক'বা গেলে এইটো ৰোডৰ মানে বহুত এটা মাহত্ব আছে কাৰ ঘৰত যায় এইটো দি মামাই বনাইছে গৈতে ৰাস্তাটো বনাইছিল হয় কিন্তু ৰাস্তাটো বহুত দোৱা সেইকাৰণে অলপমান একজেক্ট বৰষুণ কৰিলে এনেকে ৰাস্তাটোত মানে মেটকা উঠি যায় এছডিআৰএফ নেকি আমাৰ ভুৱনেশ্বৰ কলতে ঘৰত যোৱা ৰাস্তা হয় না এতিয়া ৰাস্তাই নে পুখুৰী নে সাগৰে কাউ ধৰিবই নোৱাৰে এই হৈছে আমাৰ ৰঙিয়াৰ উন্নয়ন वाह क्या सीन है वाह क्या सीन है মজা তো এইখিনিয়ে আৰু গাড়ীৰ 1 লাখ চেলিব্ৰেশ্যনৰ লগতে আপোনালোকক বানপানীখিনিও একবাৰ দেখাই দিলোঁ আৰু এই পুখুৰী পাৰে বৰ্তমান যাই আছোঁ এইটো ছাইডত মেইন ৰাস্তাৰ আধাক লাগি পুৰা পানীয়ে আছে তাৰমানে মানে এইটো ৰাস্তা কি যে হ'ব আৰু এইটো ৰাস্তা মানে সৰুৰ পৰাই দেখি আহিছোঁ মানে এনেকৈ পানীতে যায় আৰু বাৰিষাৰ দিন হ'লি পানীতে পুত যায় থাকে ৰাস্তাটো সেইকাৰণে মানে ৰাস্তাটো ইমান এটা ভালেও নাখায় এইয়া দেখছি নহয় পাকা ৰাস্তা এফালে পানী এফালে আৰু পানী নাই এফালে পুৰা পানীয়ে পুৰা মেটকা ওপৰত উঠি গৈছে কি হ'ব আৰু দিয়ক আৰু চাই দিয়ক আগলৈ কি কৰি আছোঁ তো চেলো days later. তো গাইছ আজি 2 দিন ধৰি তাৰমানে ওলবাই পাৰা নাই খুব বৰষুণে মাৰি আছে পুৰা যিমান পাছি বৰষুণে দিছি তো আজি অলপমান বতৰটো ৰ'দ দিয়া হেন কৰিছে অলপমান নলবাৰীত কাম আছে তো এতিয়া মই আহি আছোঁ নলবাৰী এই গাড়ী যে চলাই আছে এইটো খুব অচিনাকি মানুহ মানে ৰাস্তাতে লগ পালোঁ মোৰ হাতত হেলমেটটো আছিল বোলে ক'ত যাবা ই বোলে বৰমা যাব তো ব'লা মই নলবাৰীক লাগি যাওঁ তাৰ লগত লিভ লৈ আহি আছোঁ আৰু ঘূৰি আন্তঃকে লিভ লৈ আহিম তো ক'ত কি হয় আপোনালোকে পুৰা চাই থাকক আজি আৰু মজা হৈ আছে এই দুদিনমান বাইকখন ৰেচ দিছোঁ তক 1 লাখ চলালোঁ ভাই আৰু নৰো তাক চলাবা দুদিনমান ৰেচ দি পেলাই লাহে ধীৰে চলি থাকিব লাগিব নাই কি কয় তো চলো এই আজি লিভ লৈ ফুৰোঁতে দাদাই মাতি দিলাক আপোনাৰ নাম কি কওক ৰহিম আলী বলক মণ্ডলী শুনিছে আমি মানে দুটাই পুৰা একদম ৰাস্তাই পুৰা ফুল এনজয় কৰি আহি আছোঁ পুৰা একদম মজা লাগছে মানুহজনক লগ পাই পুৰা দিল খোলা মানুহ এনেকুৱা হ'ব লাগে মানুহ সদায় তো গাইছ আজি ভিডিঅ'টো এখিনিয়ে আছিল আৰু নলবাৰীত কাম কৰি আহি পালোঁ লিভ লৈও মানে আজি বেছি কষ্ট পাব লগা হোৱা নাই মানুহ মাতি হ'লেও গাড়ীত উঠাই লৈ আহিছে তো আপোনালোকে সহায় কৰিব লাগে ময়ো যাকে পাৰোঁ তেনেকৈ সহায় কৰোঁ এনেকৈ মানুহ কোনোবা ৰৈ থাকিলে আৰু আপোনালোকে তেতিয়াই সহায় পাব তো ভিডিঅ'টো আজি ইমানখিনিয়ে তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি বেয়া লাগিছে ডিছলাইক পাই দিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব বোলে এইখিনি এনেকৈ কৰিব লাগে তো মানে শুদ্ধ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তো এতিয়া আচল ইণ্টাৰেষ্টিং কাহিনী অলপ আছে সেইখিনি চাই লওক এয়া চাওক পুৰা গাড়ী কি স্পীডত দবাই আছে
79 স্পীডত দবাই আছে বাপৰে এক্সিলেণ্ট পাৱাৰফুল গাড়ী আছে তো চাই থাকক আৰু আগৰ মেইন গাড়ী দেখি এই দাদাক মই ৰহিমালিক লগ পাই গ'লো কিন্তু ৰহিমালি তাৰমানে মোক মই বিপদত পৰা বুলি মোক থবা আছি হেলমেট চেলমেট ৰখি আছো আমাৰ যিকেইটা বিপদ হয় আমাক আগবাঢ়ি দিব কিন্তু মই একচুৱেলি মানুহ মই আগবাঢ়ি থবা আহো কিন্তু মই বিপদত নাই বেলেগ ডিষ্টাৰ্ব দিবাক লাগে হে ৰখি নহয় নহয় তামাম